হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। স্কিন পেইণ্টিং কেনেকৈ কৰে আৰু স্কিন পেইণ্টিং কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন তাকে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাম। আহক অলপো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কিন পেইণ্টিঙৰ কাৰণে প্ৰথমে লাগিব এটা কালাৰ লাগিব, এটা ব্ৰাছ লাগিব আৰু এখন লাগিব স্কিন এখন লাগিব আৰু এটা ৰিডিউচাৰ লাগিব। এতিয়া স্কিনখনৰ চাৰিওফালে আমি টেপ মাৰি ল'ব লাগিব, কাৰণ স্কিনখনৰ ছাইডৰ ফালে কালাৰ ওলাই যাতে কাপোৰখন নষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি স্কিনখনত এতিয়া চাৰিওফালে টেপ লগাই ল'ম। এতিয়া আমি চাৰিওফালে টেপ লগাই ল'ম স্কিনখনত। এতিয়া কালাৰটো লৈ লৈছোঁ। কালাৰ লগত বাতি এটা ল'ম। বাতিটোত 3 চামুচ কালাৰ উলিয়াই ল'ম। আপোনালোকৰ এযোৰ কাপোৰত যিমান কালাৰৰ প্ৰয়োজন তেনেদৰে উলিয়াই ল'ব। এতিয়া মই এচামুচ ৰিডিউচাৰ মিক্স কৰিছোঁ। কালাৰটো ৰিডিউচাৰ ভালকৈ ডাঠ হৈ থকাৰ কাৰণে কালাৰটো ৰিডিউচাৰ মিক্স কৰি পাতল কৰি লৈছোঁ। এনেদৰে মই ৰিডিউচাৰখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া জোখমতে স্কিনখন কাপোৰত লৈ লৈছোঁ আৰু এতিয়া মই কালাৰটো ছাইডত দিম। কালাৰটো সদায় ছাইডত ল'ব লাগে। ফুলপাহৰ মাজত ল'লে ফুলপাহ ডাঠ পাতল হ'লে দেখিবলৈ বেয়া লাগে। এতিয়া মই ব্ৰাছেৰে জোৰ জোৰকৈ টানি দিছোঁ। এইদৰে মই জোৰ জোৰকৈ টানি দিছোঁ। এতিয়া স্কিনখন উঠাই দিছোঁ। এয়া মোৰ ফুলপাহ। এনেদৰে আৰু আনপাহো ফুল কৰি লৈছোঁ। এনেদৰে এপাহ দুপাহকৈ কৰি মই গোটেই চাদৰখন কমপ্লিট কৰিছোঁ। এয়া মোৰ চাদৰ কমপ্লিট হৈ গৈছে। আৰু যদি আপোনালোকে স্কিন পেইণ্টিং শিকিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব, আৰু আপোনালোকক যদি স্কিন পেইণ্টিঙৰ কিটো প্ৰয়োজন তেনেহ'লেও মোক কমেণ্ট কৰিব।